মই যেনেকে অনকে সাবস্ক্রাইব বনাইছো আপোনাক শিকাই দিম মই যেনেকে বনাইছো সেম টু সেম আপুনি তেনেকে অনকে সাবস্ক্রাইব বনাই লওক মই যেনেকে অনকে সাবস্ক্রাইব বনাইছো সেম তেনেকে আপুনি অনকে সাবস্ক্রাইব বনাই লওক আপোনাৰ চেনেলত আৰু অনকে ভিউজ বনাই লওক আপোনাৰ চেনেলত যদি মোৰ ভিডিওটো ভাল লাগে তেনেহলে ভিডিওত এটা লাইক কৰি দিব আৰু সাবস্ক্রাইব কৰি মোৰ লগতে থাকি যাব মই এতিয়া আৰম্ভ কৰো মোৰ ভিডিও আৰু চাই থাকক মোৰ ভিডিও একদম অৰিজিনাল ভিডিও মই এইটো দেখাই দিম আৰু লাইভটো সহ আপোনাক দেখাই দিম আপুনি কেনেকৈ অনকে সাবস্ক্রাইব বনাব আপুনি কি কৰিব আপুনি ফাৰ্ষ্টত প্লে ষ্টৰত যাব প্লে ষ্টৰত যোৱাৰ পিছত আপুনি কি কৰিব এটা এপছ ডাউনলোড কৰিব নাম হৈছে ইউ চেনেল বুলি হেতু ইউ চেনেল এপছটো আপুনি কি কৰিব ডাউনলোড কৰিব মই এটো অলৰেডি ডাউনলোড কৰিছো কিন্তু ওপেন কৰা নাই মই এটো ওপেন কৰি আপোনাৰ সন্মুখত দেখাই দি আছো ওপেন কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা অপচন আহিব ইয়াতে লিখা আছে সিঙ্গিং ইয়াতে আপুনি কি কৰিব ক্লিক কৰি দিব সিঙ্গিংত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত আপোনাৰ জিমেইল কিটা শো কৰিব আৰু আপুনি যেটো জিমেইলৰে লগইন কৰিব আৰু হেতু জিমেইলত ক্লিক কৰি দিব দিয়াৰ পিছত আপোনাৰ সন্মুখত আপোনাৰ ইউ চেনেল এপছটো ওপেন হ'ব ওপেন হোৱাৰ পিছত কি কৰিব লাগে মই দেখাই দি আছো তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা পেজ খোল খাব খোৱাৰ পিছত আপুনি ইয়াতে লক্ষ্য কৰিব ভালদৰে মোৰ ইয়াতে কিমান আছে 3189 ইয়াতে কি আছে কয়েন এই কয়েনটো মই এটো ইউজ কৰিম এই কয়েনটো ইউজ কৰিলে মোৰ সাবস্ক্রাইব বাঢ়ি যাব 10টা 15টা 20টা এনেকৈ বাঢ়ি যাব আপুনি ডেইলি 100কে সাবস্ক্রাইব বঢ়াই লওক আৰু 7 দিনৰ ভিতৰত আপুনি আপোনাৰ চেনেলত 1কে সাবস্ক্রাইব বনাই লওক আপুনি কি কৰিব ফাৰ্ষ্টত আপুনি কি কৰিব ইয়াতে সাবস্ক্রাইব বুলি লিখা আছে ইয়াতে আপুনি কি কৰিব ক্লিক কৰি দিও সাবস্ক্রাইব ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা ওপেন হ'ব হোৱাৰ পিছত আপুনি কি কৰিব ইয়াতে ক্লিক কৰি দিব ইয়াতে সাবস্ক্রাইব ইয়াতে আপুনি কি কৰিব ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা ভিডিও শো হ'ব বেলেগৰ তাৰ পিছত আপুনি তলত চাব পাৰিব ইয়াতে আপোনাৰ সেকেন্ড উঠি আছে 41 40 39 এনেকা আৰু ইফালে যেটো বাওফালে এটো চাব পাৰিব এটো 195 এটো হৈছে আপোনাৰ কয়েন্স আপুনি কি কৰিব এনেকে আপোনাৰ কয়েনটো বনাই লব কয়েনটো যেতিয়া আপুনি 3000 কয়েনটো হ'ব তেতিয়া আপুনি কি কৰিব পাৰিব আপুনি সাবস্ক্রাইব কৰিবৰ কাৰণে বা ভিউ কৰিবৰ কাৰণে বা লাইক কৰিবৰ কাৰণে বা শেয়াৰ কৰিবৰ কাৰণে আপুনি এইটো কি কৰিব পাৰিব তাতে এড কৰিব পাৰিব যে মোৰ সাবস্ক্রাইব লাগে 20টা তেনেহলে মোৰ 3000 কয়েন্স হৈছে তেনেহলে মই এইটো এড কৰি দিম তাত এনেকুৱা অপচন আছে তাত মই দেখাই দি আছো এইটো কমপ্লিট হৈ আছে 2 3 1 হোৱাৰ পিছত মই দেখাই দিছো তাৰ পিছত আপুনি কি কৰিব ৰিটাৰ্ণ এপ ইয়াতে আপুনি ক্লিক কৰি দিব ৰিটাৰ্ণ এপ এইটোত ইয়াতে আপুনি কি কৰিব ক্লিক কৰি দিব ৰিটাৰ্ণ এপত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে চাব মোৰ কয়েন্সটো ইয়াতে এড হৈছে ইয়াতে ভালদৰে লক্ষ্য কৰিব মোৰ কয়েন্স আগতে আছিল 3100 এতিয়া হৈছে 3300 এনেকে আপুনি কি কৰিব আপোনাৰ কয়েনটো বনাই লব যেতিয়া আপোনাৰ 3000 কয়েন হ'ব তেতিয়া আপুনি কি কৰিব ইয়াতে ক্যাম্পেইন বুলি লিখা আছে ইয়াতে আপুনি ভালদৰে লক্ষ্য কৰিব ইয়াতে ক্যাম্পেইন বুলি লিখা আছে ইয়াতে আপুনি কি কৰিব ক্লিক কৰি দিব যেতিয়া আপুনি ক্যাম্পেইনত ক্লিক কৰি দিব তেতিয়া আপোনাৰ সন্মুখত এনেকুৱা অপচন খুলব মই আগতে কৰিছিলো মোৰ 13টা সাবস্ক্রাইব হৈছে ইয়াতে মই ডিটেইলছ দেখাই দি আছো এটো চাব পাৰিব ইয়াতে মোৰ 13টা সাবস্ক্রাইব কোনে কৰিছে কিমান তাৰিখত কৰিছে ইয়াতে এটো যে ডিটেইলছ আছে এনেকে আপুনি নিজে কৰিব পাৰিব তাৰ পিছত আপুনি কি কৰিব ইয়াতে প্লাস চিহ্ন ইয়াতে ক্লিক কৰি দিব দিয়াৰ পিছত আপোনাৰ এই সন্মুখত ইয়াতে আছে সাবস্ক্রাইব ভিউ বা লাইক এই তিনটা অপচন আছে আপোনাৰ যদি সাবস্ক্রাইব লাগে তেনেহলে সাবস্ক্রাইবত ক্লিক কৰি দিব তাৰ পিছত ভিউ লাগে যদি ভিউত ক্লিক কৰিব লাইক লাগিলে লাইকত ক্লিক কৰি দিব মই সাবস্ক্রাইব লাগে মই সাবস্ক্রাইবত ক্লিক কৰি দি আছো সাবস্ক্রাইবত ক্লিক কৰি দিয়াৰ পিছত আপুনি ইয়াতে কি কৰিব ইন্টাৰ ভিডিও লিংক এড আপুনি কি কৰিব ইয়াতে আপোনাৰ ভিডিও লিংকটো দিব মই মোৰ ভিডিও লিংকটো দি আছো আপুনি চাব মই কেনেকৈ দি আছো মই ইউটিউব চেনেলটো ওপেন কৰিলো ইয়াতে ওপেন কৰাৰ পিছত মোৰ ভিডিও এটা লিংক ইয়াৰ পৰা মই কপি কৰাৰ পিছত মই কি কৰিম ইয়াতে ইন্টাৰ ভিডিও লিংক ইয়াতে মই এৰি দিম ইয়াৰ পিছত এডত ক্লিক কৰি দিব ইয়াৰ পিছত আপুনি কি কৰিব ইয়াতে ডান আছে ডানত ক্লিক কৰি দিব ইয়াতে আপুনি ক্লিক কৰি দিব ডানত ক্লিক কৰি দিব একসেপ্টত ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা অপচন দেখুৱাব যে
এপছটো নাই, কিন্তু এপছটো আছে। এইটো ইউজ চেনেলত অ'পেন কৰিব। ইউজ চেনেলত অ'পেন কৰাৰ পিছত আপোনাৰ সন্মুখতে চাব পাৰিব। ইয়াতে মই এইমাত্ৰ এইটো দিছোঁ, এইটো। কিন্তু কিমান মিনিট লাগে এইটো মই আজি আপোনাক দেখুৱাই দিম যদি সময় হয়। এনেকুৱাকৈ আপুনি ছাবস্ক্ৰাইব ভৰাই লওক। ইয়াতে 3000 কইনছ নালাগে, এতিয়া 2600 লাগে। 2600ত আপুনি এড কৰি আপুনি কি কৰিব 10টা ছাবস্ক্ৰাইব ভৰাব পাৰিব, বা কিবাপাত আপুনি 13, 14, 15, 20, 25 এনেকৈ আহি যায়। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'ত এটা লাইক কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি ৰাখি দিব মোৰ চেনেলটো, আৰু নতুন নতুন ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপুনি পাই থাকিব। এনজয় কৰক মোৰ চেনেলত আহি। বাই বাই, টেক কেয়াৰ।